তো মই আজি এই ভিডিঅ'ত দেখাম আমি কেনেকৈ অৰ্গেনাইজেশ্যনেল ডিএছচি আৰু ডিএছচি কম্বো বুলি কয় চিগনেচাৰ আৰু ইনক্ৰিপশ্যন যেনেকৈ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীবল গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনত যিবোৰ ইউজ হয় সেইটো কেনেকৈ বনায় কেনেকৈ অনলাইন এপ্লাই কৰিম কি লাগে চ' মই এইটো এই ভিডিঅ'ত দেখাম ফাৰ্ষ্ট অফ অল আমি যদি প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰীৰ কম্বো ডিজিটেল ছিগনেচাৰ বনাবলৈ হয় প্ৰথমে লাগিব তেওঁৰ পেন কাৰ্ড ফটো এক কপি লাগিব আইডি কাৰ্ড লাগিব আৰু দুটা লেটাৰ লাগে এটা হ'ল অথৰাইজড মানে তেওঁক অথৰাইজ দিয়া হৈছে যে তেওঁ কাম কৰিব ইয়াতে ছিগনেচাৰ বিহাফত সেনেকৈ কৰিব অৰ্গেনাইজেশ্যন হৈ পেলাই এইটো ফৰ্মেটত সিহঁতৰ পেডত অথৰাইজ লাগে সেইটো গ'ল তাৰপিছত নেক্সট হৈছে আৰু ছিগনেচাৰৰ অথৰিটি তেওঁৰ আছেনে নাই সেইটো এটা অৰ্গেনাইজেশ্যনৰ পৰা বা তেওঁৰ পেডত এনেকৈ ইয়াতে প্ৰুফ অফ ছাফিচিয়েণ্ট অথৰাইজেশ্যন টু এক্ট এজ ছিগনেটৰী সেইটো ফৰ্মেট মই দি দিম মেইল কৰিলে হ'ল বা তাতে ৱেবছাইটত ৰিপ'জিটৰী বুলি আছে ভিচাইনৰ তাতে পাব চ' আমি এতিয়া প্ৰচিড কৰিম তো প্ৰথমে আমি ৱেবছাইটত ভিচাইনত লগ ইন কৰিছোঁ চ' ঠিক আছে চ' ইয়াতে গৈ আমি এপ্লাই ডিএছচি কৰিম কৰাৰ আগতে যিহেতু অৰ্গেনাইজেশ্যন ডিএছচি হয় তো ইয়াতে আমি জেনেৰেট পাব্লিক লিংক ক্লিক কৰিম ইয়াতে তো পাব্লিক লিংক ক্লিক কৰাৰ পিছত চ' ইয়াতে ক্লাছ 3 চিলেক্ট কৰিম আৰু ইয়াতে অৰ্গেনাইজেশ্যন হ'ব চাৰ্টিফিকেট অৰ্গেনাইজেশ্যন চিলেক্ট কৰাৰ পিছত এইটো ইয়াতে 2 years থাকিব তো ইয়াতে কিবা কাৰণত অহা নাই মই এবাৰ ৰিফ্ৰেছ কৰি দিম এইটো ক্লাছ 3 ইণ্ডিভিজুৱেল নহয় অৰ্গেনাইজেশ্যন হ'ব ইয়াতে কম্বো হ'ব ইয়াতে ভেলিডিটি 2 years আছে চ' জেনেৰেট পাব্লিক লিংক কৰিম কৰাৰ পিছত ইয়াতে এই লিংকটোত ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে অৰ্গেনাইজেশ্যন টাইপ গভৰ্ণমেণ্ট হ'ব অ'কে কৰি দিম গভৰ্ণমেণ্ট কৰাৰ পিছত অথৰাইজ ছিগনেটৰী পেন এইবোৰ মই ডিটেইলছ কেইটা ভৰাই লওঁ আগত ফিল হৈ গ'ল চ' ইয়াতে আপুনি এপ্লিকেণ্ট আইডি কাৰ্ড দিম ইয়াতে যিটো অৰ্গেনাইজেশ্যনৰ পৰা প্ৰভাইড কৰা হয় তো ইয়াতে আমি আইডি কাৰ্ড আমি ইয়াতে দিলোঁ পেন কাৰ্ড দিম ইয়াতে এপ্লিকেণ্টৰ পেন কাৰ্ড দিম ইয়াতে অথৰাইজ পাৰ্চন আইডি কাৰ্ড তেনে হয় তাৰপিছত ৰিজলিউশ্যন অথৰিটি লেটাৰ যোনটো ইয়াতে অথৰিটি লেটাৰটো দি দিম অথৰাইজ যোনটো দিছে পিছত নেক্সট কৰি দিম কৰাৰ পিছত ইয়াতে তেওঁৰ নামটো আকৌ পুট আপ কৰি এইখিনি ফিল কৰাৰ পিছত আমি ইয়াতে অথৰাইজ ছিগনেটৰী ফটোগ্ৰাফ আপলোড কৰিলোঁ পেন কাৰ্ড কৰিলোঁ আইডি প্ৰুফ আকৌ আপলোড কৰিলোঁ ইয়াতে KYC পিন দিলোঁ ইয়াতেও আকৌ KYC পিনটো যোনটো আমি যেতিয়া ডাউনলোড কৰিম তেতিয়া লাগিব এই যে ডাউনলোড পাছৱৰ্ড যোনটো দিলোঁ চ' এটা দিয়াৰ পিছত এইখিনি ফিল আপ কৰি ইয়াতে OTP চেণ্ড কৰি দিলোঁ ইয়াতে OTP দিলোঁ মোবাইলত আহা ইমেইলত গৈ এতিয়া OTP পুট কৰি আমি ছাবমিট এণ্ড ই-চাইন কৰি দিম তাৰপিছত আহিব ভিডিঅ' ভেৰিফিকেশ্যন চ' এতিয়া আমি ছাবমিট কৰিলোঁ চ' ছাবমিট কৰাৰ পিছত এইটো নেক্সট ষ্টেপ হ'ব ভিডিঅ' ভেৰিফিকেশ্যন কৰিব লাগিব কৰাৰ পিছত এইটো এপ্ৰুভ হৈ যাব এপ্ৰুভ কেনেকৈ হ'ব তাহাঁতৰ পৰা ক্লাইণ্টক ফোন কৰি পেলাই কি কৰিব যে তেওঁ হয় নে নহয় ডিটেইলছ ল'ব কি কৰিব চ' সেইখিনি কৰাৰ পিছত এইটো তাৰ পৰা এপ্ৰুভ কৰি দিব এপ্ৰুভ কৰাৰ পিছত আমি ডাউনলোড কৰোঁ চ' ডাউনলোডৰ কাৰণে মই বেলেগকৈ এক্সট্ৰা এটা ভিডিঅ' বনাম চ' সেনেকৈ কেনেকৈ এপ্লাই কৰে মই সেইটো দেখাই আছোঁ এই ভিডিঅ'ত চ' ইয়াতে OTP আৰু পিন নাম্বাৰটো যেতিয়া এপ্লাই কৰি দিছিলোঁ এইটো দি মই ই-চাইন কৰি দিলোঁ চ' এতিয়া হৈ গ'ল এপ্লিকেশ্যন আইডি চ' এইটো হ'ল আমাৰ এপ্লিকেশ্যন আইডি চ' এতিয়া এইটোৰ থ্ৰুত আমি ভিডিঅ' ভেৰিফিকেশ্যন কৰিব লাগিব ভিডিঅ' ভেৰিফিকেশ্যনটো যি মোবাইল নাম্বাৰ দিয়া হৈছে কি দিয়া হৈছে সেইটোত গৈ কি কৰিব লাগিব চ' এতিয়া আকৌ ভিচাইনত আহি লগ ইন কৰি যেতিয়া আমি এপ্লিকেশ্যনটো চাৰ্চ কৰিম ইয়াতে ভিডিঅ' ৰেকৰ্ডিং মানে ভিডিঅ' ভেৰিফিকেশ্যনটো যি ডকুমেণ্টছ দিছে সেইখিনি কৰাৰ পিছত নেক্সট ষ্টেপ হ'ব RA ভেৰিফিকেশ্যন এইটো RA ভেৰিফিকেশ্যনটো হোৱাৰ পিছত CA এপ্ৰুভেল হ'ব তাৰপিছত ডাউনলোড কৰিব পাৰিম ঠিক আছে
সো এনেকৈ আমি এপ্লাই কৰিব পাৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে সাবস্ক্ৰাইব কৰিব। মই এতিয়া নেক্সট ভিডিঅ'টো কেনেকৈ ডাউনলোড কৰি ইনষ্টল কৰি সিগনেচাৰটো বনাব পাৰি মই এইটো দেখাম ই5 টকেনত। থেংক ইউ।